নমস্কাৰ। দহন আৰু শিখা এই টপিকটোৰ ওপৰত আজি কেইটামান প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্ন হ'ল যে দাহ্য পদাৰ্থ এটা দহন ঘটিবলৈ কি কি চৰ্তৰ প্ৰয়োজন? দাহ্য পদাৰ্থ এটা দহন ঘটিবলৈ মূলতঃ তিনিটা চৰ্তৰ প্ৰয়োজন: অক্সিজেন, ইন্ধন আৰু তাপ। অক্সিজেন অবিহনে কোনো এটা বস্তু জ্বলিব নোৱাৰে। তাৰপিছত ইন্ধন, কিবা এটা বস্তু জ্বলিবলৈ হ'লে অক্সিজেন থাকিলে, তাপ থাকিলে, যদি ইন্ধন নাথাকে সেই বস্তুটো নজ্বলে। আৰু শেষত তাপ। তাপ এটা নিৰ্দিষ্ট উষ্ণতা লাভ কৰিলেহে বস্তু এটা জ্বলি উঠে। উদাহৰণস্বৰূপে কাগজ এটুকুৰা খুব সোনকালে জ্বলি উঠে, কিন্তু কাঠ এটুকুৰা জ্বলোতে অলপ সময় লাগে। তো সেইবাবে অক্সিজেন, ইন্ধন আৰু তাপ এই তিনিটা চৰ্ত পূৰণ হ'লে দাহ্য পদাৰ্থ এটা দহন ঘটে। নেক্সট কুৱেশ্যন: জ্বলি থকা মমবাতি এডাল কাঁচৰ গিলাচেৰে ঢাকি দিলে কি ঘটে? তো জ্বলি থকা মমবাতি এডাল যেতিয়া কাঁচৰ গিলাচেৰে ঢাকি দিয়া হয়, তেতিয়া বাহিৰৰ পৰা অক্সিজেন গেছ সেই গিলাচটোৰ ভিতৰত সোমাব নোৱাৰে, আৰু তাৰ ফলত গিলাচটোৰ ভিতৰত যিখিনি অক্সিজেন থাকে সেই অক্সিজেনখিনি জ্বলি যোৱাৰ পিছত মমবাতিডাল কিছু সময় জ্বলি থাকি নুমাই যায়। তো এইটো পৰিঘটনা ঘটে যেতিয়া কাঁচৰ গিলাচেৰে মমবাতি এডাল ঢাকি দিয়া হয়। নেক্সট কুৱেশ্যন: যি নিম্নতম উষ্ণতা লাভ কৰিলে দাহ্য পদাৰ্থ এটাৰ দহন ঘটে তাক প্ৰজ্বলন উষ্ণতা বোলে। মানে প্ৰজ্বলন উষ্ণতা কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ল এইখিনি। অৰ্থাৎ যেতিয়া বস্তু এটা আমি গৰম কৰি থাকোঁ তেতিয়া ই লগে লগে জ্বলি নুঠে। তো কিছু সময় গৰম কৰিলেহে জ্বলি উঠে। কিন্তু কিছুমান পদাৰ্থ সোনকালে জ্বলে, আন কিছুমান আকৌ যথেষ্ট সময় পিছতহে জ্বলি উঠা দেখা যায়। তো উদাহৰণস্বৰূপে পেট্ৰল, ডিজেল বা তেনেকুৱা ইন্ধনবোৰ খুব সোনকালে জ্বলি উঠে। এইবোৰৰ প্ৰজ্বলন উষ্ণতা যথেষ্ট কম। নেক্সট কুৱেশ্যন: প্ৰজ্বলন উষ্ণতা আৰু দহনৰ মাজৰ সম্পৰ্ক কি? প্ৰজ্বলন উষ্ণতা আৰু দহনৰ মাজৰ সম্পৰ্কটো হ'ল যে যেতিয়ালৈকে পদাৰ্থ এটাই বা দাহ্য পদাৰ্থ এটাই প্ৰজ্বলন উষ্ণতা লাভ নকৰে তেতিয়ালৈকে ইয়াৰ দহন নঘটে। অৰ্থাৎ আমি বস্তু এটা গৰম কৰি থাকিলেও ই যদি প্ৰজ্বলন উষ্ণতা লাভ নকৰে তেতিয়া ই জ্বলি নুঠে। ই প্ৰজ্বলন উষ্ণতা লাভ কৰাৰ পিছতহে জ্বলি উঠিব। নেক্সট কুৱেশ্যন: শিখা কাক বোলে? কোনো দাহ্য গেছ বা বায়ুৰ দহনৰ ফলত যি অঞ্চলত তাপ আৰু পোহৰ বিয়পি পৰে তাকে শিখা বোলে। নেক্সট কুৱেশ্যন: শিখা কিদৰে সৃষ্টি হয়? গেছীয় অৱস্থাত থকা পদাৰ্থৰ দহনৰ ফলত শিখাৰ সৃষ্টি হয়। নেক্সট কুৱেশ্যন: মমবাতিৰ শিখাৰ পৰা কিয় পোহৰ ওলায়? শিখাত অদাহ্য অৱস্থাত কাৰ্বন থাকে। কাৰ্বন পৰমাণু শিখাৰ উত্তাপত জ্বলি পোহৰ বিলায়। সেয়েহে মমবাতিৰ শিখাৰ পৰা পোহৰ ওলোৱা দেখা যায়। নেক্সট কুৱেশ্যন: মমবাতিৰ শিখাত কেইটা তৰপ থাকে? ইয়াৰ এটা পৰিষ্কাৰ চিত্ৰৰ সহায়ত বুজোৱা। মমবাতিৰ শিখাত মূলতঃ 4টা তৰপ থাকে। মমবাতিৰ শিখাৰ একেবাৰে বাহিৰৰ তৰপটো হৈছে অদীপ্ত মণ্ডল বা দীপ্তিহীন মণ্ডল। এই তৰপটোৰ উষ্ণতা আটাইতকৈ বেছি। ইয়াত সম্পূৰ্ণৰূপে দহন ঘটে। এই মণ্ডলৰ তলৰ তৰপটো হৈছে দীপ্তিমান মণ্ডল। এই মণ্ডলত দহন সম্পূৰ্ণৰূপে নঘটে। দীপ্তিমান মণ্ডলৰ তলতে থকা নীলা ৰঙৰ মণ্ডলটোৱেই হৈছে নীলমণ্ডল। এই মণ্ডলত কাৰ্বন মনক্সাইডত দহন ঘটে বাবে এই মণ্ডলটো নীলা ৰঙৰ হয়। এই মণ্ডলৰ তলৰ মণ্ডলটোত দহন নঘটে আৰু সেইবাবে এই মণ্ডলটোৰ উষ্ণতা আটাইতকৈ কম আৰু ইয়াক অদহন মণ্ডল বোলে। নেক্সট কুৱেশ্যন: ইন্ধনৰ কেলৰিমান কি এককত জোখা হয়? ইয়াৰ উত্তৰ হৈছে ইন্ধনৰ কেলৰিমান কিলোজুল প্ৰতি কেজি এককত জোখা হয়, বা কিলোজুল প্ৰতি কিলোগ্ৰাম বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন: সোণাৰীয়ে সোণৰূপ গলাবলৈ শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে? সোণাৰীয়ে সোণৰূপ গলাবলৈ শিখাৰ দীপ্তিহীন অৰ্থাৎ একেবাৰে বাহিৰৰ মণ্ডলটো ব্যৱহাৰ কৰে। নেক্সট কুৱেশ্যন: লোত মামৰে ধৰা প্ৰক্ৰিয়াটো দহন হয় নে নহয়? লোত মামৰে ধৰা প্ৰক্ৰিয়াটো দহন প্ৰক্ৰিয়া নহয়। কাৰণ দহন হৈছে এনে এক ৰাসায়নিক প্ৰক্ৰিয়া য'ত তাপ আৰু পোহৰ নিৰ্গত হয়, কিন্তু মামৰে ধৰা প্ৰক্ৰিয়াটোত কোনো ধৰণৰ তাপ বা পোহৰ নিৰ্গত নহয়। সেয়েহে মামৰে ধৰা প্ৰক্ৰিয়াটো দহন প্ৰক্ৰিয়া নহয়। নেক্সট কুৱেশ্যন:
বৈদ্যুতিক আহিলা জড়িত জুই নুমুৱাবলৈ পানী ব্যৱহাৰ কৰা নহয় কিয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে যে বৈদ্যুতিক আহিলাত যেতিয়া জুই লাগে তেতিয়া যদি পানী ব্যৱহাৰ কৰা হয়, পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হৈ যিজন ব্যক্তিয়ে জুই নুমুৱাবলৈ যায় তেওঁ আঘাতপ্ৰাপ্ত হ'ব পাৰে। কাৰণ পানী হৈছে বিদ্যুতৰ সুপৰিবাহী আৰু সচৰাচৰ পৰিষ্কাৰ পানী ব্যৱহাৰ কৰা নহয়। তো লেতেৰা পানী বিদ্যুতৰ যিহেতু সুপৰিবাহী, সেয়েহে বৈদ্যুতিক আহিলা জড়িত জুই নুমুৱাবলৈ পানী ব্যৱহাৰ কৰা নহয়। নেক্সট কুৱেশ্যন, ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল কিয়? যে কাঠ বা কয়লা তেনেকুৱা ধৰণৰ ইন্ধনৰ দহনৰ ফলত কাৰ্বন পৰমাণু মুক্ত হয় আৰু এই কাৰ্বন পৰমাণুৱে মানুহৰ এজমাৰ নিচিনা ৰোগৰ সৃষ্টি কৰে। তাৰোপৰি কাঠ বা কয়লাৰ দহনৰ ফলত কাৰ্বন মনক্সাইড নামৰ আন এবিধ গেছ নিৰ্গত হয়। এই গেছে মানুহৰ মৃত্যু ঘটাব পাৰে। তাৰ পৰিৱৰ্তে কিন্তু LPG দহনৰ ফলত এনেধৰণৰ সমস্যাই দেখা নিদিয়ে আৰু LPG দহনৰ ফলত ধোঁৱাৰ সৃষ্টি নহয়, যাৰ ফলত ই পৰিৱেশো পৰিষ্কাৰ কৰি ৰাখে আৰু LPG খুব সহজে জ্বলি উঠে। কাঠৰ তুলনাত ই খুব সহজে জ্বলি উঠে। তো এনেবোৰ কাৰণতে কাঠতকৈ LPG ঘৰুৱা ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট ভাল বুলি বিবেচনা কৰা হয় আৰু সেয়েহে আজিকালি কাঠতকৈ LPG ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। তো এনেদৰে কাঠৰ ব্যৱহাৰৰ পৰিৱৰ্তে যদি LPG ব্যৱহাৰ কৰা হয়, তো আমি পৰিৱেশো নিকা কৰি ৰাখিব পাৰোঁ। আজিৰ ভিডিঅ'টোত ইমানেই। ইয়াৰ পিছৰ ভিডিঅ'টোত লগ পাম। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব। কিবা জানিবলগীয়া থাকিলে সুধিব আৰু কিবা যদি পৰামৰ্শ দিব লগা থাকে তেতিয়াও কমেণ্ট কৰি জনাব। ধন্যবাদ।